হেল্ল' ভিউৱাৰ্ছ, পোনপ্ৰথমে আপোনালোক সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এয়াও সৰু সুৰাকৈ আয়োজন কৰি আছোঁ। দেউতাই এইফালে কলগছ পুতি আছে আৰু মই মাজে মাজে ভিডিঅ' কৰি আছোঁ। লগতে বা আৰু মাও ব্যস্ত হৈ আছে। মই মাজে মাজে তেওঁলোককো দেখাই দিছোঁ। আমাৰ এইবাৰ ভাইটি ঘৰত যিহেতু নাই, সেইকাৰণে দেউতাই অকলে কিমাননো কৰিব, সেয়েহে সৰু সুৰাকৈ অকণমান আয়োজন কৰিছোঁ। আৰু মাজে মাজে মই আৰু বায়ে যিখিনি পাৰোঁ কৰি গৈছোঁ। আৰু এয়া বায়ে তেল দিছে, চাকি বন্তি জ্বলাবলৈ হ'ল। আৰু মই যিহেতু ফটকা ফুটাব নোৱাৰোঁ, হ'লেও মই এপেকেট হাতত লৈ লৈছোঁ। এয়া দেখিছেনে, মাজে মাজে ভিতৰলৈ আহোঁ, মাজে মাজে বাহিৰলৈ যাওঁ, এনেকৈয়ে ভিডিঅ' কৰি আছোঁ। আৰু আপোনালোকৰ ফালে আয়োজন কেনেকুৱা কমেণ্ট কৰিব নাপাহৰিব দেই। মই আকৌ ফটকা ফুটাব নোৱাৰোঁ আৰু বেলেগে ফুটাই থকাও মই চাব নোৱাৰোঁ। মোৰ বিৰাট ভয় লাগে। বা আৰু দেউতাই ফুটাই আছে আৰু মই ভয়তে ভিতৰত সোমাইছোঁ। মাজে মাজে ওলাই ভিডিঅ' অকণমান কৰোঁ। আৰু ইয়াৰ পিছৰখিনি আনটো ভ্লগত দেখাম। আজিলৈ বাই।